নমস্কাৰ মোৰ নাম ভাস্কৰ আপোনাৰ পূৰ্বাঞ্চল ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আজি মই আপোনালোকক কম বেকপেকাৰ্ছৰ বিষয়ে আসলতে দুই এদিন আগত মই মালয়েছিয়া কুৱালালামপুৰ আৰু ইণ্ডোনেছিয়া বালি অকলে ফুৰিবলৈ গৈছিলোঁ তেতিয়া চাগে দুই এজন লোকে কৈছে ই পাগল হ'ল নহলে নিশ্চয় চাগে দুই এজনে ভাবিছে কিয় বা গৈছে নহলে ভাবিছে মনে মনে ই নিশ্চয় কাৰোবাৰ লগত গৈছে কিন্তু তেনে একো নহয় বহুতো লোক আছে বহুতো এনেকুৱা বিদেশী আছে বা দেখি আছে যিয়ে অকলে ঘূৰিছে নানান ঠাই ফুৰিছে আৰু সেইসকল লোকক কয় বেকপেকাৰ্ছ আৰু অকলে ঘূৰিলে ফুৰিলে কি লাভ হয় কি লোকচান হয় হয়তো আপোনালোকৰ মনতো এটো মানে এটা কোৱেশ্চন আছে ময়ো ঠিক তেনেদৰে এটা প্ৰচেষ্টা চলালো অকলে গলো ফুৰিলো আহিলো গতিকে কি লাভ হ'ল কি লোকচান হ'ল এই সকলো কথা মই আপোনালোকৰ আগত এই ভিডিঅ'টোৰ জৰিয়তে জনাম আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কৰক শ্বেয়াৰ কৰক যিমান পাৰে কাৰণ যদি দুই এজন লোকে যাবলৈ ইচ্ছা কৰি আছিল তেওঁলোকে প্ৰেৰণা পাব আৰু যদি অলৰেডি যাবলৈ ওলাইছে তেতিয়া তেওঁলোকে কি বিপদ হ'বলগীয়া আছে এই সকলো কথা আগতীয়াকৈ গম পাব আশা কৰিলোঁ ভিডিঅ'টো ভাল পাব প্ৰথমতে কম লোকচানৰ বিষয়ে কি লোকচান হয় আসলতে আপুনি যেতিয়া সেই ঠাইখনত অকলে যাব সেই ঠাইখনত আপুনি হৈ পৰিব অকলহৰীয়া যদি কিবা এটা বিপদ হয় বা বেমাৰ হয় তেতিয়া দ্বিতীয়জন লোক আপোনাক আলপৈচান ধৰিবলৈ বা চোৱা চিতা কৰিবলৈ বা ঘৰলৈ বুলি ফোন কৰিবলৈ নোলাব সেই কথা চিন্তা কৰিব দ্বিতীয়তে হ'ল আপোনাৰ ফটো তুলিবলৈ দ্বিতীয়জন লোক নাথাকিব আপুনি সেলফি ফটোতে সন্তুষ্ট থাকিব লাগিব হয় আপুনি দুই এজন লোকক অনুৰোধ কৰিব পাৰে কিন্তু কিমান অনুৰোধ কৰিব এটা সময়ত আপোনাৰো আমনি লাগিব গতিকে সেলফি কৰিয়ে সন্তুষ্ট লৈ ঘৰলৈ উভতিব লাগিব তৃতীয়তে আমি সকলোৱে লগৰ লগত থাকি ভাল পাওঁ কোনোবা গ্ৰুপৰ লগত থাকি ভাল পাওঁ হয় আপুনি লগত গ'লে যিটো এটা ভাল আমেজ বা আপোনাৰ ফেমিলি মেম্বাৰ বা ফ্ৰেণ্ডৰ লগত গ'লে যিটো আমেজ সেই আমেজটো তাত নেপাব কিন্তু তাতো এটা বিকল্প আছে মই লাভৰ ক্ষেত্ৰত মই কৈ আছোঁ গতিকে এই তিনিটাই কথা প্ৰথমতে একদম মূলটো হ'ল বেমাৰ হ'লে চোৱা চিতা কৰিবলৈ কোনো নোলাব এতিয়া আহোঁ লাভৰ ক্ষেত্ৰখনলৈ লাভ কি হয় লাভ বহুত আছে প্ৰথম আটাইতকৈ ডাঙৰ লাভটো হ'ল আপুনি সেই ঠাইখনত গৈ আপোনাৰ বন্ধু হ'ব নতুন দেশৰ বিভিন্ন দেশৰ বন্ধু আপুনি পাব বন্ধুত্ব গঢ়ি তুলিব পাৰিব আৰু সেই বন্ধুজনৰ দেশখনলৈ গ'লে আপুনি আলহী হিচাপে যাব পাৰিব হয় কেনেকৈ হয় মই কৈ আছোঁ দ্বিতীয়তে হ'ল আপুনি সস্তাত আপুনি সেই এখন ঠাই ফুৰিব পাৰিব যদি ধৰি লওক আপুনি দুজন বন্ধু যাবলৈ ওলাইছে আৰু সেই ঠাইখনত যদি আপোনাৰ গায়ে প্ৰতি ৭৫,০০০ টকা গৈছে খৰচ হৈছে সেই একেখন ঠাই যদি আপুনি অকলে যায় ৪৫,০০০ টকা খৰচ হ'ব হয় মই মালয়েছিয়া আৰু ইণ্ডোনেছিয়া অকলে গৈ আহিলোঁ ফুৰি আহিলোঁ 10 দিন ৪২,০০০ টকা মাত্ৰ শিৱসাগৰ টু গুৱাহাটী আৰু গুৱাহাটীৰ পৰা শিৱসাগৰ ট্ৰেইনত বাকী সকলো গুৱাহাটীৰ পৰা কলিকতা হৈ কুৱালালামপুৰ হৈ বালি সকলো মানে ঘূৰি মেলি 10 দিনত ৪২,০০০ টকা খৰচ হ'ল কিন্তু মানে আপুনি অকলে গ'লেহে ইমান টকাত ঘূৰিব পাৰিব বন্ধুৰ লগত গ'লে নোৱাৰে গতিকে এই দুটাই আটাইতকৈ ডাঙৰ লাভ হয় তৃতীয়তে যি হয় আপুনি আপোনাৰ নিজৰ যিটো এক্সপিৰিয়েঞ্চ বুলি কয় আপুনি অকলে গ'লে যি আপোনাৰ ভয় আছিল সেই ভয়খিনিৰ পৰা আপুনি অভাৰকাম কৰিব পাৰিব আপুনি যদি ভয় আছিলে সেই ভয়খিনি দূৰ কৰিব পাৰিব আপুনি নতুন এক্সপিৰিয়েঞ্চ কৰিব পাৰিব আপোনাৰ নিজৰ মনৰ যিটো বল আপোনাৰ যিটো সেলফ কনফিডেন্স সেইটো গঢ়ি উঠিব গতিকে এই তিনিটাই আটাইতকৈ ডাঙৰ আপোনাৰ লাভ গতিকে এতিয়া আহোঁ যে কেনেকৈ আপুনি বন্ধুত্ব গঢ়ি তুলিব পাৰিব কেনেদৰে সস্তাত ঘূৰিব পাৰিব আৰু কিদৰে আপুনি নিজৰ যিখিনি ভয় ভাৱ বা মানে এক্সপিৰিয়েঞ্চ আপুনি গঢ়ি তুলিব পাৰিব প্ৰথম কথা হ'ল আপুনি যদি অকলে গ'লে আপুনি হোটেল নহয় হোষ্টেলত থাকিব পাৰিব হয় ময়ো হোষ্টেলত থাকিলোঁ য'ত পাৰ নাইট ৩৫০ টকা বা ২৫০ টকা খৰচ হয় কিন্তু সেই হোষ্টেলখন বেয়া হোষ্টেল নহয় হোষ্টেলখনত আপোনাৰ বাথটাবৰ পৰা আদি কৰি ছুইমিং পুলৰ পৰা আদি কৰি সকলো পোৱা যায় হয় বেকপেকাৰ্ছৰ বাবে এনেকুৱা হোষ্টেল পোৱা যায় দ্বিতীয়তে হ'ল আপুনি যেতিয়া অকলে যাব তেতিয়া আপোনাক কেব বা ওলা উবেৰ কেব বুক কৰিব নালাগে আপুনি বাইকাৰ বুক কৰিব পাৰিব বা লিফ্ট বিচাৰিব পাৰিব ময়ো ঠিক তেনেদৰে লিফ্ট বিচাৰিলোঁ বাইকাৰ বুক কৰিলোঁ বাইক আহি পেলাই মোক কাষত ৰ'লহি মই বাইক ৰাইডাৰজনৰ বাইকত বহিলোঁ আৰু ঘূৰি গ'লোঁ গতিকে যিটো বস্তু ২০০ টকাত খৰচ হ'ব সেই বস্তুটো আপোনাৰ ৫০ টকাৰ খৰচলৈ নামি আহিব আৰু লিফ্ট বিচাৰিলেতো এটকাও নালাগে হয় গতিকে এই দুটাই আপুনি কম টকাত ঘূৰিব পাৰিব তৃতীয়তে হ'ল আপোনাৰ মনৰ মানে সন্তুষ্ট অনুযায়ী আপুনি খাদ্য খাব পাৰিব থাকিব পাৰিব ঘূৰিব পাৰিব ধৰি লওক আপুনি দুজন বন্ধু গৈছে বা এজন বন্ধুৱে ৰেষ্টুৰেণ্টত খাই ভাল পায় আৰু আপুনি ষ্ট্ৰীট ফুড খাই ভাল পায় গতিকে লাগিব কেনা যে মই যাম ৰেষ্টুৰেণ্ট মই যাম ষ্ট্ৰীট ফুড গতিকে আপুনি নিজৰ মনৰ ইচ্ছাই য'তে মন যায় য'তে ৰাতি ত'তে কাটি টাইপত আপুনি খাব পাৰিব আৰু থকাটো এজনে ভাল পায় বহুত ভাল হোটেল একদম লাক্সাৰিনিয়াছ বিচাৰে আপোনাৰ তেওঁ মানে একেবাৰে সুধাবৰীয়ে খোজ নকৰা টাইপৰ ল'ৰা গতিকে তেনেকুৱা লগত গ'লে ডেফিনেটলি এটা অসুবিধা পৰিব মানে হ'ব গতিকে আপুনি যদি অকলে যায় নিজৰ মনৰ ইচ্ছাই যেনেকুৱা ঠাইত মানে থাকি ভাল পায় আপুনি থাকিব পাৰিব
আৰু ঘূৰা ফুৰাৰ ক্ষেত্ৰত ধৰি লওক দুজন বন্ধু গৈছে, এজনে মন্দিৰ গৈ ভাল নাপায় আৰু আপুনি মন্দিৰ ফুৰি ভাল পায়, এজনে ক'ব মন্দিৰ সোমাই ব'ল 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 যাওঁ যাওঁ, আৰু আপুনি ক'ব অকণমান সময় ৰৈ যাওঁ। গতিকে অকলে গ'লে সেইটো বস্তু নাহে। অকলে গ'লে আপুনি নিজৰ মনৰ সময় অনুযায়ী আপুনি এখন ঠাই অকলে ঘূৰিব পাৰিব, ফুৰিব পাৰিব। গতিকে কম খৰচত ঘূৰা বোৱা থকা খোৱা চব হৈ গ'ল। গতিকে এনেদৰে আপুনি কম খৰচত ঘূৰি আহিব পাৰিব। তৃতীয়ত আপোনাৰ নেক্সট হ'ল কেনেকৈ বন্ধুত্ব গঢ়ি তুলিব পাৰিব। যেতিয়া আপুনি হোষ্টেলত থাকিব, হোষ্টেলত আপুনি অকলে নাথাকে, আপোনাৰ ৰুমমেট থাকিব। গতিকে ৰুমমেট এজন দুজন তিনিজন নহয়, আপোনাৰ 10জনলৈকৈ থাকে। গতিকে যেতিয়া ৰুমমেটবিলাক বিভিন্ন দেশৰ মানুহ আহিব, আপুনি বন্ধুত্ব গঢ়ি তোলক, ফ্ৰেণ্ডশ্বিপ কৰক আৰু তেওঁলোকৰ লগত ঘূৰক, পাৰ্টি কৰক, খাওক আপোনাৰ মনৰ অনুযায়ী। যদি আপুনি ইয়াৰ পৰা সদায়নো একে বন্ধুৰ লগত কিমান পাৰ্টি কৰিব, ঘূৰিব মেলিব। নতুন বন্ধুৰ লগত ঘূৰা ফুৰা মজাই বেলেগ। গতিকে আপুনি অকলে গ'লে নতুন বন্ধু গঢ়ি তুলি আপুনি পাৰ্টি ঘূৰা মেলা কৰিব পাৰিব। মই ঠিক তেনেদৰে নতুন ঠাইত গৈ পেলাই নতুন বন্ধুত্ব গঢ়ি তুলিলোঁ আৰু ঠিক তেনেদৰে তেওঁলোকৰ লগত ঘূৰা মেলা ফুৰা চব কৰিলোঁ। গতিকে এয়াই নেক্সট আপোনাৰ নিজৰ মনৰ অনুযায়ী ঘূৰা মেলা খোৱা আহিলেই কম টকাত ঘূৰিব পাৰিলে। গতিকে ইয়াতকৈ আৰু কি লাগিছে। আশা কৰিলোঁ ভিডিঅ'টো ভাল পালে। যদি ভাল পায় লাইক কৰক, শ্বেয়াৰ কৰক।